হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এইকেইদিন শিকিলোঁ মই এসপ্তাহমান গ্ৰাউণ্ডতে চলালোঁ আৰু এতিয়া অলপ কনফিডেঞ্চ অহা যেন পাইছোঁ। সেইকাৰণে আজি গুৱাহাটীত গৈ আছোঁ নম্বৰ প্লেটটো আৰু RC খন আনিবলৈ। চাওঁ কি হয়। মই গাঁৱত যিখিনি প্ৰেক্টিছ কৰিলোঁ আজি কিমান কামত আহে আপোনালোকক জনাই থাকিম ভিডিঅ'টোত। বেছি জোৰত চলোৱা নাই, লাহে লাহে চলাই আছোঁ কাৰণ নতুন শিক্ষা। মই ইউটিউবত কিছুমান ইয়াৰ ৰুলবিলাক চাই আছোঁ, এনেকৈ কি কৰিব লাগে। এতিয়া প্ৰথম আজি মই এই শৰাইঘাট ব্ৰিজত সোমাই দিছোঁ। এটা সেৱা কৰি লৈছোঁ এই ব্ৰহ্মপুত্ৰ, যাতে ভালকৈ চলাব পাৰোঁ। যিমান দিন এইফালে দি আহোঁ একো যাতে বিপদ বিঘিনি নহয়। এতিয়া বৰ্তমান গিয়াৰ আছে 4 আছে গাড়ীৰ আৰু 36ত আছে। 30ৰ ওপৰত থাকিলে 4 গিয়াৰত পাৰি মানে। সেইকাৰণে চলাই আহি আছোঁ, খুব ভাল লাগি আছে আজি। ঠিক আছে বাৰু, ভিডিঅ'টো চাই থাকিব আপোনালোকে। এতিয়া আমি শৰাইঘাট দলং পাৰ হৈ আহিলোঁ, এই জালুকবাৰী পাইছোঁ। জাম চলি আছেতো এতিয়া, ইয়াৰ পৰা যাব লাগিব সৰহসজাই কমচে কম। অভাৰব্ৰিজ বনাই আছে, জাম আছে, 1 ঘণ্টামান লাগিব চাগে। যদি জাম নাই তেনেহ'লে 45 মিনিট আধা ঘণ্টাটো লাগিবই। এই প্ৰথম ব্ৰিজত উঠাই আছোঁ, অভাৰব্ৰিজত জালুকবাৰীত। এই মেঘখন কি বগা হৈ আছে সন্মুখত, কি খুব ধুনীয়া সৌন্দৰ্য। নীলা আকাশৰ মাজত বগা মেঘ। এই জাম আৰম্ভণি হৈ গ'ল ইয়াত। এতিয়া তেতেলীয়া পাৰ হৈ আহিছোঁ, জালুকবাৰী তেতেলীয়া। এই মোৰ প্ৰথম মানে শিক্ষা, প্ৰথম জামত চলাই আছোঁ। এইকেইদিন যি মানে প্ৰেক্টিছ কৰি আছোঁ গাঁৱত, আজি কামত আহিব। এয়া চাওক, আজি পূৰা জামে পাই আছোঁ। এইখিনি গড়চুক বুলি কয় চাগে, এইখিনিত বহুত জাম। অভাৰব্ৰিজ বনাই আছে, বহুত জাম। বা একোত লগাই ল'লোঁ গাড়ীখন আৰু গৈ আছোঁ লাহে লাহে। এনেকৈ ৰাখিলে গাড়ীবিলাক কমচে কম 4 ফুট 5 ফুট দূৰত ৰাখিব লাগে, কাৰণ কিবা অসুবিধাৰ কাৰণে আগৰখন যদি অলপ পিছাই আহে লাগি যাব পাৰে। সেইকাৰণে 5 ফুট 6 ফুট এনেকৈ দূৰত ৰাখিলে ভাল। এইবিলাক বেছি আছে, আমি কিনিলোঁ এডাল ব্ৰাছ। এই ব্ৰাছডাল আমি কিনি ল'লোঁ আজি, 100 টকা দিছে। প্ৰয়োজন হৈ আছিল, নতুনকৈ গাড়ী কিনিলে এইবিলাক প্ৰয়োজন হয়, মানে চিচা মুচিবলৈ বা গাড়ীৰ বডিটো মুচিবলৈ। জীৱনত প্ৰথম গাড়ী চলাইছিলোঁ 2012-10 মানত চলাইছিলোঁ। তাৰপাছত এনেকৈ অলপ অলপ চলাই এতিয়া এই 2022 হ'ল। 10ৰ পৰা আজি 12 বছৰ মূৰত আমাৰ এই গাড়ীখনত শিকিছোঁ অলপ। আমাৰ পেহীৰ গাড়ীখনত অলপ শিকিছিলোঁ আৰু জীৱনত প্ৰথম আজি গুৱাহাটীত আহিছোঁ। গুৱাহাটীৰ জামত আহি পালোঁ আমি সৰহসজাই, আৰু এইখন আমাৰ ডিলাৰ। আজি কামখিনি কৰি যাওঁ, নম্বৰ প্লেটৰ কামটো আৰু RCৰ কামটো কৰি যাওঁ। আহি পালোঁ ভালে ভালে, আৰু প্ৰথম এক্সপিৰিয়েঞ্চ জামত চলোৱা, বহুত ভাল লাগিল। নম্বৰ প্লেটৰ জোখ চাই গ'ল, ইয়াত লগাব। এইটো কভাৰ হয়, এই কভাৰটো লগালে 600 টকা লয়। দাদা এনেই লগাই দিলে, পিছত লগাম আৰু এনেকৈ কিমান দিন যায় চাওঁ, 1 বছৰ 2 বছৰ পিছত লগাই ল'ম আৰু কভাৰটো। চিষ্টেমে বেলেগ ৰ'বা। আমাৰ গোটেইখিনি কাম হৈ গ'ল, নম্বৰ প্লেট লগাই ল'লোঁ, RCখন লৈ লৈছোঁ আৰু এতিয়া যাওঁ। নহ'ব কেনেকুৱা? ভাল লাগিল আজি, গোটেইখিনি কাম হৈ গ'ল আজি আমাৰ নম্বৰ প্লেটৰ কামটো। ঠিক আছে, চাওক যাম। এতিয়া আমি জালুকবাৰী পাম আৰু 5 কিলোমিটাৰমান আছে। এইখিনি কিমান যাম চাওক, এই লাগো হৈ গৈছে। মই ঘৰত যে প্ৰেক্টিছ কৰি আছোঁ, সেই প্ৰেক্টিছখিনি আজি কামত আহিছে। সেইকাৰণে কেতিয়াও গ্ৰাউণ্ডত প্ৰেক্টিছ নকৰাকৈ এই জামত চলাব নালাগে, গুৱাহাটীত চলাব নালাগে, চিটিত চলাব নালাগে। মোৰ মানে আজি যিটো আন্দাজ, মোৰ মানে লেফ্ট ছাইড যিটো জাজমেণ্ট, সেইবিলাক মই গ্ৰাউণ্ডত চলাই অলৰেডি আগত ক্লিয়াৰ কৰিছিলোঁ। তেনেকুৱা সেইকাৰণে আজি চলাব পাৰি আছোঁ, সিমান ভয় লগা নাই। কনফিডেঞ্চ এটা আহি আছে নিজে নিজে। কেতিয়াও গাড়ী জোৰত নচলাব। মই যিটো চলাই আছোঁ এইটো বেছি জোৰত চলোৱা নাই, মই 40-50ত আহি আছোঁ। আৰু স্পীড ব্ৰেকাৰবিলাক চাই থাকিব, বহুত আগতে মানে শ্ল' কৰিব আৰু পটককৈ ব্ৰেকডাল মাৰি দিব নালাগে, লাহে লাহে ব্ৰেকডাল মাৰি দিব লাগে। এই স্পীড ব্ৰেকাৰ আহিছে, মই 2ত লগাইছোঁ, লাহে লাহে এনেকৈ লাহে লাহে লৈ যাব লাগিব। আকৌ মানে লাহেকৈ এই 20ৰ ওপৰত গ'লে 3ত লগাব লাগে।
গিয়াৰ এই 20ৰ ওপৰত গ'ল আকৌ ক্লাছডাল টানি 3ত লগাই দিম এনেকুৱা আৰু